নমস্কাৰ মই জয়ন্ত আৰু আজি ভাবিছিলোঁ বহুত দিনৰ পৰা ভাবিছিলোঁ যে মই কেতিয়ানো ইউটিউব একাউণ্টটোত যিকেইটা ভিডিঅ' দিওঁ এডিট কৰি দিওঁ বা বেলেগৰ পৰা কিবা এটা কপি পেষ্ট কৰি পেলাই দিওঁ আৰু ভাবিছিলোঁ কেতিয়ানো কেমেৰা ফ্ৰণ্টত নাহিম বুলি ভাবিছিলোঁ কিন্তু উপায় নোহোৱাত আহিবলগা হ'ল। আজি এটা ভিডিঅ' পাইছিলোঁ যিটো নেকি বাবুৱে গাইছিল আৰু আমাৰ মাজুলীৰ বিষয়ে গাইছিল। এনেকুৱা ধৰণে বুজালে যে তাত মাজুলী গোটেই সম্পূৰ্ণ অঞ্চলটো তথা সত্ৰীয়া সংস্কৃতিটো এটা ভিখাৰী ৰূপেৰে তেওঁ আগবঢ়ালে আৰু এইবিলাক যে দেখাইছে বাবুৱে সেইবিলাক চান্স দিবলৈ দৰকাৰ নাছিলে যে আজি ছাত্ৰ সন্থাই ধৰিছে, নিউজে ধৰিছে বা বিভিন্ন সংগঠনে ধৰিছে, সেইটো কেতিয়ানো হ'বলগীয়া নাছিলে। কাৰণ বাবুৱে আজি চান্স দিলে কাৰণে আজি গাবলগীয়া হৈছে বা ধৰিবলগীয়া হৈছে বিভিন্ন সংগঠন তথা নিউজ চেনেলবিলাকে। আৰু হয় মানি ল'লোঁ হয় যে যদি সত্ৰীয়া সংস্কৃতিৰ ওপৰত ভিডিঅ'টো নকৰি বেলেগ কিবা টপিক লৈ যদি ভিডিঅ'টো কৰিলে হয় মাজুলীৰে কৰক, তথাপিও বেলেগ টপিকৰ ওপৰত যদি কৰিলে হয় তেতিয়া আমি তাত মাত দিবলৈ নাযাওঁ বা গৰিহণা দিব নাযাওঁ। কাৰণটো কি নকওঁ যে মাজুলীখন বহুত বিখ্যাত, বহুত ধনী, হয় তাৰ মাজতো ভিখাৰীৰো কিছুমান প্ৰকাৰ, যেনেদৰে আমিবোৰো তাৰ মাজতে পৰোঁ, কিন্তু আমাৰবিলাকৰ টপিক লৈ পেলাই বনাব পাৰিলে হ'লে বা ভিখাৰী বেলেগো কিছুমান আছিলে সেইবিলাকৰ ওপৰত বনাব পাৰিলে হয়। কিন্তু আজি বনালে কি সত্ৰীয়া সংস্কৃতি তথা সম্পূৰ্ণ মাজুলীক লৈ মাজুলী আমি আজি গৌৰৱ কৰোঁ এটা কাৰণতে যে মাজুলীখন ৱৰ্ল্ড বিগেষ্ট নদীদ্বীপ আমি জানো, সকলোতকৈ সৰ্ববৃহৎ নদীদ্বীপ জানো, আৰু তাতকৈ আমি বেছি আজি গৰ্ব কৰোঁ যে মাজুলীখন সত্ৰীয়া সংস্কৃতিৰে পৰিপূৰ্ণ আৰু আমি তাকে লৈ গৌৰৱ কৰোঁ। বিভিন্ন দেশত বিভিন্ন জেগাত আমি গৌৰৱ কৰোঁ আৰু আমি আউট অফ কাণ্ট্ৰি যোৱা নাই, তথাপিও আমাৰ অসমৰ পৰা যিবোৰ আউট অফ কাণ্ট্ৰিলৈ গৈছে তেওঁলোকেও তাত গৌৰৱ কৰি আহিছে মাজুলীৰ বিষয়ে তথা অসমৰ বিষয়ে। আমি অসমখনক লৈ গৌৰৱ কৰোঁ, ভালেই হওক বা বেয়াই হওক, তথা মাজুলীখনক লৈও গৌৰৱ কৰোঁ। আজি ময়ো মাজুলীত থাকোঁ, মোৰ জন্ম মাজুলীত, আৰু তেনেদৰে মই নকওঁ যে অকল ময়ে গৌৰৱ কৰোঁ, গৌৰৱ আমি সম্পূৰ্ণ সকলোবোৰ। তাকে ভিডিঅ'টো মই অকণমান মাজতে দিম আৰু সেই ভিডিঅ'টো আপোনালোকে চাব, সম্পূৰ্ণ নহয় অলপমান হ'লেও তাৰপৰা চাব যে কি ধৰণে কোৱা হৈছে আৰু নিউজত কেনেধৰণে দিয়া হৈছে তাৰো অলপমান জাষ্ট আপোনালোকক দেখাম। মাজুলী গাভৰু তুমি মাজুলী গাভৰু। এয়া সস্ত্ৰীয়া জনপ্ৰিয়তাৰ কৌশল নে ন্যূনতম কাণ্ডজ্ঞানহীনতা? মাজুলীক চূড়ান্ত অপমান গায়ক বাবুৰ। বিকৃত ৰূপত প্ৰদৰ্শন সত্ৰীয়া সংস্কৃতিৰ। তোমাৰ উঠৰে ভাষাই মোৰ দেহ চুমি যায়, তোমাৰ এই মৌনতাই মোৰ কলিজাখন খায়। সপোন দেখি জানো ৰাতিয়ে নুপুৱাই, তোমাৰ কথা ভাবোতে যায়। পেডেল মাৰি খ্যাত গায়ক বাবুৱে মুকলি কৰিছে তেওঁৰ শেহতীয়া মিউজিক ভিডিঅ' মাজুলী গাভৰু। সপোনৰ নগৰী তুমি মাজুলী গাভৰু, তুমি মাজুলী গাভৰু। সমগ্ৰ ভিডিঅ'টিতেই চূড়ান্ত অপমান মাজুলী তথা সত্ৰীয়া সংস্কৃতিক। ভিডিঅ'টি নিশ্চয় মন কৰিছে। ভাষাই মোৰ দেহ চুমি যায়, তোমাৰ এই মৌনতাই মোৰ কলিজাখন খায়। সপোন দেখি জানো ৰাতিয়ে নুপুৱাই, তোমাৰ কথা ভাবোতে যায়। সত্ৰীয়া পোছাক পৰিধান কৰি ভিক্ষা। অসমীয়া সমাজত দেৱবাদ্যৰূপে মান্য খোলতাল বজাই খুজিছে ভিক্ষা। তোমাৰ উঠৰে ভাষাই মোৰ দেহ চুমি যায়। স্বাভাৱিকতেই প্ৰশ্ন, গায়ক বাবুৱে সত্ৰীয়া পোছাকত খোলতাল বজাই ভিক্ষা কৰা ক'ত দেখিলে? কেৱল এয়াই নহয়, গায়কজনে ভিডিঅ'টিত উপস্থাপন কৰা অনুসৰি মাজুলীৰ সত্ৰত মহিলাৰ প্ৰৱেশ নিষিদ্ধ, সেয়েহে নিষিদ্ধ কৰা হৈছে নায়িকাৰ পৰিয়ালক। তাই যি ভুল কৰিছে ক্ষমা কৰি দিয়ক। নহব, যিহেতু সত্ৰত নাৰীৰ প্ৰৱেশ নিষেধ, মাজুলীয়ে যি অপৰাধ কৰিছে তাৰ ক্ষমা নাই।
আমি আজি সমাজে এটা সিদ্ধান্ত গ্ৰহণ কৰিছো মাজুলী আৰু তাৰ পৰিয়ালক আজীৱন আমি এঘৰীয়া কৰিছো